গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু কলা মেকুৰী। আৰু আজি আমি আহিছিলোঁ পঞ্চায়ত অফিচত ৰেচন কাৰ্ডৰ ফৰ্ম জমা দিবা। ফৰ্ম জমা দিয়া হৈ গ'ল আৰু এতিয়া আমি অলপ এনে ওলাই যাম, মানে আজি বেলেগ কাম একো নাই, অলপ ফুৰিম, ৰঙিয়াখন অলপ ঘূৰিম আৰু কিবা কিবি দেখাম আৰু জাগা তাগা। ভিডিঅ'টো চাই থাকক, ক'ত যাওঁ কি কৰোঁ গোটেইখিনি গম পাব, চাই থাকক। তো গাইজ এতিয়া আমি বিয়াত যাই আছোঁ, কাৰণ বিয়াত আমি আগতে বিয়াত ব্লগ কৰি পোৱা নাই। আজি প্ৰথমবাৰ বিয়াত ব্লগ কৰিব মাতিছে আমাক, আমি বিয়াত ব্লগ কৰিম এতিয়া। অলপ বিয়াত লগ পাই আছোঁ। আহি পালোঁ, কিন্তু বিয়াখনত আমাক নিমন্ত্ৰণ দিয়া নাই, সেইকাৰণে আমি খেলিলোঁ। চ' এতিয়া মই নামি পেলাই আৰু বহিম। তুমি বিয়াখন কেনে খালা তাকে কওঁ? বিয়াখনত সোমাই যাব লাগে আহিছোঁ যেতিয়া, কি পাগলা হৈছ হা? গাইজ আমি বিয়াখন নাচোঁতে গুচি আহিলোঁ। এতিয়া আমি বিয়া খাবৰ কাৰণে বেলেগ জেগাত যাই আছোঁ। বিয়া খাব নহয়, আমি ঘূৰিব যাই আছোঁ। তো গাইজ দিনটো কাম চাম কৰি পেলাই আৰু ক'তো ওলাই নাগলোঁ, হেমেন্থেত গৈছিলোঁ। যাই পেলাই তাতে আমি চাতে এনেই বহি আছিলোঁ, বহি পেলাই প্লেন চেন কৰিলোঁ বোলে ৰাতি খানা খায়। তো মই ক'লোঁ হ'ব দে খাম দে, সৰুকৈ এটা 7জনে খানা এটা খাম আজি। তো খানা খাম মানে এটা কণ্টিনিউ ওলাম আমাৰ। আৰু আমি এতিয়া বৰ্তমান মন্দিৰ দোকানত আছোঁ, এতিয়া যাম, যাই পেলাই মাংস আনি যোগাৰ টোগাৰ কৰিম, কৰি বঢ়িয়াকৈ খানাটো খাম। আপোনালোককো লগত লৈ পেলাই খাম দিয়কচোন। চ' গাইজ মই ফাইনেলি হেমেন্থত আহি পালোঁ। আহি পেলাই চালোঁ এনে আলু পেষ্ট কাটা ওলাকে, আৰু ৰহুন চাই আছে হেমেনে, আৰু বাকীকেইটা পালা মাৰি আছে, ই মোবাইল টিপি আছে, কিবা চাই আছে, ই কিবা চাই আছে। এনেকৈ টাইম কৰি আছোঁ আৰু টাইমবিলাক খেদি আছোঁ। কি তাৰমানে এইটো কি দখলি মানে মোৰ কি বেমাৰ? চ' গাইজ এতিয়া আমি খানা খাবৰ কাৰণে খৰি বিচাৰি আছোঁ। এই ৰাতি খানা খাব 9টা বজাত কোনে খৰিত যোগাৰ কৰে? 9টা বজাত কচোন তই, এই ৰাতি 9টা বজাত কোনে খানা যোগাৰ কৰে কচোন? খৰি থাকোঁ 6টা বজাত কি 8টা বজাত 10টা বজাত গাইজ আমি খৰি বিচাৰি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, নিশ্চয় আৰাম পাব। অলপমান এইবিলাক দেখা পালে আৰাম নাপায় দেখা। তো গাইজ আমাৰ খৰি চৰি ইয়াতে চকু তকু হেৰি কৰা হ'ল, খৰি চৰি দিছোঁ, এইচাইডে পানী চানী, আৰু এইচাইডে আপোনাৰ মাংস চাংস আলু পিঁয়াজ চিয়াজ থৈ দিছোঁ বঢ়িয়াকৈ। গোটেইখিনি ৰেডিয়ে এতিয়া বনালেই হ'ল। আৰু এইচাইডে আছে আমাৰ ৰান্ধনী মনটো, নমস্কাৰ নমস্কাৰ এইটো বাকী এইগিলাখান কৰিছে। আৰু এতিয়া জুই টুই জ্বলাওঁ বঢ়িয়াকৈ, জ্বলে খানা চানা বনাওঁ, আপোনালোকক দেখাই আছোঁ মজাকৈ। ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ। বৰ্তমান কি কৰিছোঁ আমি? বৰ্তমান আমি ইয়াত ৰং গুড়া দিলোঁ আৰু নিমখটো দিব পাহৰিলোঁ। চ' আমি নিমখটো দি লওঁ, কিন্তু নিমখৰ কেপাচিটিটো মই অলপমান কমকৈ জানো। হয় নেকি? চ' নিমখৰ কেপাচিটিটো আপোনাকে দিলোঁ বাৰু। মানে খাব পাৰাত থলি আৰু বৰ্তমান লাষ্টত নিজে নিজে লৈ কিনে খালেও কথা নাই। টেষ্টটো বেছি লাগে বাৰু, সেইটো ময়ো জানো। অ'কে, আৰু অকণমান দিব পাৰিবি, কথা নাই। হিচাপত 2 চামুচ দি দিওঁ, কম হ'লে বেছি হ'ব, বেছি হ'লে কম হ'ব। এয়া হৈছে কি? ইয়াৰ পিছত অকণমান মছলা এনেকৈ দি দিলোঁ, অকণমান ছিটিয়াই দিলোঁ। খৰচখন দি আপুনি অকণমান লাৰি দিব, নহ'লে আৰু লাষ্টত বোলে গম পালোঁ। তো বৰ্তমান আমাৰ জুই উঠিছে অলপ চলপ, তাগৰা জুই উঠিছে, তাগৰা জুই। এখানি মানে জুই নহ'লে মানে আমাৰ ঢাকান লাগিছিল এখন, ঢাকান বাদ দিয়াই খৰি দুনিয়াত লাগব, আৰু সেইটো বাদ দিয়াই খৰি হৈ যাব। এখানি দি ধুনীয়া আছে, মোটামুটি আমাৰ কালাৰটো বঢ়িয়া আছে। কালাৰটো মজা মানে একদম কিনকিনিয়া একদম। সেনে না নাহাতে যিটো হ'ল খাব মাৰি দিব এইটো।
চ' গাইছ আৰু ইয়াতকৈ বেছি দীঘল নকৰোঁ আমিও ভাত চাত ধৰা মানে খানা ভাল বন্ধু কিন্তু মই বনবা জানো মই গম পালো মমন চুলি দিকে মমন চো মই কোন তুমি খাই আছো খাই না তোকে মনে গাইছ এনে চিনি নাপায় এতিয়া মোক তে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰি দিয়ক আমি খাই লওক বেয়া চেয়া নকৰোঁ আৰু মুখি চুখি লাগিব পাৰে না বেলেগ কথা